নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। তিতাবৰত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ জোৰ সমদল। যিকোনো মূল্যৰ বিনিময়ত এই জাতিধ্বংসী বিধেয়ক গৃহীত হ'বলৈ নিদিয়ে বুলি সকীয়াই দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে শিৱসাগৰত দুঘণ্টীয়া গণহৰতাল কাৰ্যসূচী। শিৱসাগৰ যৌথ সংগ্ৰামী মঞ্চৰ আহ্বানত এই গণহৰতাল কাৰ্যসূচী। এই গণহৰতালৰ ফলত দুঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যান বাহনৰ চলাচল। ইফালে গোলাঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ। গোলাঘাটৰ গাড়ীগাঁৱত প্ৰতিটো পৰিয়ালৰ পদূলিয়ে পদূলিয়ে এই প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক শ্লোগান সম্বলিত গামোচা আনি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। জগদম্বা ইলেক্ট্ৰনিক্স আধুনিক মনৰ প্ৰথম পছন্দ। আমাৰ ইয়াত LG, Samsung, Panasonic, Singer, হেয়াৰ ইত্যাদি প্ৰতিটো প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ ফ্ৰিজ, টিভি, ৱাশ্বিং মেচিন, ইষ্ট্ৰি, মিউজিক চিষ্টেম, মিক্সাৰ গ্ৰাইণ্ডাৰ পোৱাৰ লগতে ভিভো, অপো, চেমচাং ইত্যাদি কোম্পানীৰ মোবাইল ফোনো পাব। এই উৎসৱমুখৰ বতৰত আপুনি যদি যিকোনো ইলেক্ট্ৰনিক্স সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে পলম নকৰি আগবাঢ়ি আহক জগদম্বা ইলেক্ট্ৰনিক্সলৈ। প্ৰতিজন অসমবাসীলৈ স্বাগতম জনাই আমাৰ ঠিকনা জগদম্বা ইলেক্ট্ৰনিক্স, নিউ বালিবাদ, BG ৰোড, যোৰহাট। আমাৰ ফোন নম্বৰ 9954012228 94350953330।